নমস্কাৰ মই শংকৰে মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজি অসম জলসিঞ্চন অৰ্থাৎ সেকশন এসিস্টেন্টৰ ৰিজাল্টৰ সম্পৰ্কত আপোনালোকৰ বাবে মই এটা বেয়া খবৰ লৈ আহিছো ভিডিঅটো সম্পূৰ্ণকৈ চাব তেতিয়া আপোনালোকে সকলোবোৰ কথা বুজিব যদি আপুনি ভিডিঅটো স্কিপ কৰি দিয়ে তেনে আপুনি মই যোনটো ক'ব বিচাৰিছো সেইটো সম্পূৰ্ণকৈ আপোনালোকে বুজি নাপাব পাৰে সেইকাৰণে প্লিজ সম্পূৰ্ণ চাব তেতিয়া আপুনি সকলো কথা বুজি পাব আহকচোন আমি ভিডিঅটো আৰম্ভ কৰো যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ' আপলোড কৰোঁ আপুনি সকলোতকৈ আগত পাব বন্ধুসকল আপোনালোকে গম পাইছে যে বৰ্তমান ভাৰতবৰ্ষৰ লগতে অসমত এটা কৰোনা ভাইৰাছৰ আতংক হৈ আছে যিহেতু দিনক দিনে কৰোনাৰ যোনটো ভাইৰাছ সেইটো বাঢ়িব ধৰিছে সেয়েহে আমাৰ অসমত এতিয়ালৈকে যিমানখিনি এক্সাম অনুষ্ঠিত কৰিবলগীয়া যোনখন শিডিউল দিছে যিবিলাক এডমিট কাৰ্ড দিছিলে অসম পুলিচৰ যোনখিনি শিডিউল দিছে এতিয়ালৈকে 5খন জিলাৰ মোৰ যদি ভুল হোৱা নাই এতিয়ালৈকে 5খন জিলাৰ সম্পূৰ্ণৰূপে ফিজিকেল বাতিল কৰা হৈছে তেওঁলোকৰ এডমিট কাৰ্ড আকৌ পিছুৱাই দিয়া আছে আকৌ পাছত তেওঁলোকৰ এডমিট কাৰ্ড ওলাব আকৌ আজি এটা নতুনকৈ আপডেট আছে অসম পুলিচৰ বাবে যোনটো PWD কেণ্ডিডেট আছে তেওঁলোকৰ যোনটো ভাইবা টেষ্ট আছে সেয়াও সম্পূৰ্ণৰূপে পিছুৱাই দিয়া হৈছে একমাত্ৰ কৰোনা ভাইৰাছৰ বাবে যিহেতু কৰোনা ভাইৰাছৰ কাৰণে সম্পূৰ্ণ অসমৰ পৰা ধৰি ভাৰতবৰ্ষৰ সম্পূৰ্ণ ভাইৰাছবিধ বিয়পি পৰিছে সেইকাৰণে সম্পূৰ্ণকৈ বন্ধ কৰি দিছে যিবিলাক এডমিট কাৰ্ড দিছে সেইবিলাক ডেট সম্পূৰ্ণ পিছুৱাই দিছে আৰু এটা লগতে যোনবিলাক আপোনালোকে সকলোৱে গম পায় যে অসম জলসিঞ্চন বিভাগৰ জুনিয়ৰ এছিষ্টেণ্টৰ পৰা ধৰি আৰু বাকী যোনকেইটা পোষ্টৰ এডমিট কাৰ্ড দিছিলে সেয়াও এতিয়া বাতিল কৰা হ'ল বন্ধুসকল যিহেতু সম্পূৰ্ণৰূপে অসমত কলেজৰ পৰা ধৰি লৈ স্কুলৰ পৰা ধৰি লৈ সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান সকলো বন্ধ কৰি দিয়া হৈছে তাৰ লগতে আমাৰ যিহেতু 25 মাৰ্চত এটা শুনানি হ'বলগীয়া আছে অসম জলসিঞ্চন বিভাগৰ যোনটো সেকশন এসিস্টেন্টৰ যিহেতু এটা শুনানি হোৱা কথা আছে 25 তাৰিখে আৰু সেই 25 তাৰিখৰ ডেটটো এটা সলনি হ'ব পাৰে কিয়নো এতিয়া সকলোবোৰ যিহেতু বন্ধ হৈ আছে তাৰ পৰিপ্ৰেক্ষিতত কিদৰে এটা শুনানি দিব তাৰ এটা বহুত লক্ষণীয় হৈ পৰিব আমি সকলোৱে নিবিচাৰোঁ যে যিহেতু আদালতে এটা শুনানি হোৱা কথা আছে আমি সকলোৱে আশা কৰোঁ যে 25 তাৰিখে এটা শুনানি হ'ব লাগে কিয়নো এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিফিকেশ্যন অহা নাই কিয়নো মোক বহুতে কমেণ্ট কৰি সুধি আছিলে যে পিছুৱাব নেকি বন্ধুসকল মই এটা কথা ক'ব বিচাৰোঁ যে 25 তাৰিখে যোনটো শুনানি হোৱা কথা আছে এইটো পিছুৱাব পাৰে বা নিপিছুৱাব পাৰে মই নকওঁ যে এইটো ডেট পিছুৱাই দিব বুলি আশা কৰোঁ যে আমি সকলোৱে আশা কৰোঁ যে ডেটটো সলনি কৰিব নালাগে বন্ধুসকল মই এইটো কথা ক্লিয়াৰলি কৈছোঁ যে এইটো কোনো অফিচিয়েলি নটিফিকেশ্যন নহয় এইটো কোনো অসম জলসিঞ্চন বিভাগৰ পৰা নটিফিকেশ্যন নহয় বন্ধুসকল এইটো আমি এটা জাষ্ট আলোচনা কৰিছোঁ হ'বও পাৰে নহ'ব পাৰে প্লিজ আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব সলনি কৰিব নে নকৰে কিয়নো অসমত এতিয়া সকলোবোৰ কলেজ শিক্ষা প্ৰতিষ্ঠানৰ পৰা সকলো বন্ধ কৰি দিছে যিহেতু সকলোবোৰ কাৰ্যালয় বন্ধ কৰি দিছে প্ৰায়খিনি জিলাতে সেয়েহে মই এইটো কথা আপোনালোকক জনাব বিচাৰিছোঁ হয়তো বন্ধ কৰিব পাৰে হয়তো খোলাও ৰাখিব পাৰে যোনটো শুনানি হয় এইটো দিবও পাৰে বা নিদিব পাৰে কিন্তু আপোনালোকৰ মতামতটো জনাব নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ যদি ভিডিঅ' ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানে জয় আই অসম